हेलो फ्रेंड्स नमस्कार ओला स्मिथ टिप्स आपको स्वागत जनाइছোঁ। तो फ्रेंड्स आज मैं आलोचना करिम व्हाट्सएपर आपकामिंग दुटा फिचाৰৰ বিষয়ে। तो फ्रेंड्स आशा करूँ ভিডিঅ'টো শেষলৈ চাব। তো প্ৰথম যেটো ফিচাৰ্ছ হৈছে সেয়া হ'ল সুইফট টু ৰিপ্লাই আৰু দুই নম্বৰটো হৈছে ডাৰ্ক মোড। তো फ्रेंड्स বিস্তাৰিত জানিবলৈ ভিডিঅ'টো চাই থাকক। তো फ्रेंड्स সুইফট টু ৰিপ্লাই হৈছে এটা কুইক ৰিপ্লাই। তো আগতে আমি কোনো এটা SMS ৰিপ্লাই কৰিবলৈ হ'লে তো যেটো আপুনি SMS ৰিপ্লাই কৰিব জাষ্ট সেই SMSটোত অলপ হোল্ড কৰি ৰাখিছিলে। তো মই দেখাই দিছোঁ। তো অলপ হোল্ড কৰি ৰাখিলে টাইপ কৰিলে সেই মেছেজটোৰ ৰিপ্লাই আপুনি দিব পাৰিব। কিন্তু সুইফটটো যেটো ৰিপ্লাই আহিছে বৰ্তমান আহি আছে সেইটোত আপুনি হোল্ড কৰি ৰাখিব নালাগে, জাষ্ট আপুনি ৰাইট সাইডত সুইফট কৰি দিলেই সেই মেছেজটো আপুনি ৰিপ্লাই অটোমেটিকলি দিব পাৰিব। আশা কৰোঁ বুজি পাইছে। নাম্বাৰ 2 হৈছে ডাৰ্ক মোড। তো ফ্ৰেন্ডছ যিসকলে হোৱাটছএপ গভীৰ ৰাতিলৈ চাটিং কৰি থাকে তো সেইসকলৰ বাবে এই ডাৰ্ক মোডটো দিয়া হৈছে, কাৰণ মোবাইলৰ পৰা যেটো ৰশ্মি ক্ষতিকাৰক যেটো ৰশ্মি ওলায় তো সেই আপোনাৰ চকু বেয়া কৰিব পাৰে ৰাতি বিশেষকৈ। তো তাৰ প্ৰতি লক্ষ্য ৰাখি হোৱাটছএপ ডেভেলপাৰে এটা নতুন ফিচাৰ্ছ এড কৰিছে, সেয়া হৈছে ডাৰ্ক মোড, যাতে আপুনি ৰাতি ইউজ কৰিলে আপোনাৰ চকুৰ কোনো প্ৰব্লেম নহয়। তো ফ্ৰেন্ডছ এই দুটা ফিচাৰ্ছ আমি অতি সোনকালে পাম, কাৰণ টেকনিক্যাল প্ৰব্লেমৰ কাৰণে এই দুটা ফিচাৰ্ছ হোৱাটছএপে হোল্ড কৰি ৰাখিছে, অতি শীঘ্ৰেই লঞ্চ কৰিব। থ্যাংক ইউ ফৰ ওয়াচিং।